তাৰিখৰ পৰা অসমৰ সকলো বিদ্যালয়ে প্ৰভাত ফেৰী অনুষ্ঠান ৰূপায়ণ কৰিব যাতে এই সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা হ'ব পাৰে। যোৱাকালি শিলচৰত তিৰংগ পতাকাৰ কাৰণে এটা বহুত ডাঙৰ সমদল তাৰ স্থানীয় ৰাইজে কৰিছে। 2 তাৰিখৰ পৰা 13 তাৰিখলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে আমি যোনে যেনেকৈ পাৰোঁ এই হৰ ঘৰ তিৰংগা কাৰ্যসূচী আমি প্ৰচাৰ কৰিব লাগে, জনসচেতনতা নিৰ্মাণ কৰিব লাগে। আমি 2-3টা পদক্ষেপ লৈছোঁ। বাগানৰ যিসকল মালিক তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে যেন বাগানৰ শ্ৰমিকসকলক এখন পতাকা উপহাৰ স্বৰূপে দিয়ে। যিসমূহ মল আছে আমি মলৰ মালিকক অনুৰোধ কৰিছোঁ আপোনালোকে যেন কৰ্মচাৰীসকলক ৰাষ্ট্ৰীয় পতাকা এখন উপহাৰ দিয়ে। আৰু এইকেইটা দিন আমি ইজনে সিজনক আমাৰ ৰাষ্ট্ৰীয় পতাকা আমি ক্ৰয় কৰি উপহাৰ দিব পাৰোঁ। যেনেকৈ আমি 1 জানুৱাৰীত গ্ৰিটিংছ কাৰ্ড কিনি আমি বিতৰণ কৰোঁ, আমি মোবাইলৰ মেছেজত মানুহক শুভেচ্ছা দিওঁ। অহা 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ, কাৰোবাৰ অনুষ্ঠান য'ত যেনেকৈ পাৰোঁ ইজনে সিজনক ৰাষ্ট্ৰীয় পতাকা উপহাৰ দিলে আমাৰ এটা জন আন্দোলনলৈ ৰূপান্তৰিত হ'ব। আমি 10 তাৰিখে প্ৰত্যেক মাহত প্ৰায় 22 লাখ পৰিয়াললৈ অৰুণোদয় আঁচনি আমি মুকলি কৰি দিওঁ। আমি 1000 টকা তেওঁলোকক দিওঁ। এইবাৰ আমি 1018 টকা দিম যাতে তেওঁলোকেও ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰি আনক উপহাৰ দিব পাৰে। অৰ্থাৎ এটা খুব জন আন্দোলন এটালৈকে যাতে ৰূপান্তৰিত হ'ব পাৰে। আমি পেট্ৰল ডিপোত পেট্ৰল দিছোঁ, গাড়ীয়ে পেট্ৰল ল'ব আহিছে, আমি ৰাষ্ট্ৰীয় পতাকা এখন উপহাৰ দিব পাৰোঁ। কোনোবাই মোৰ মলত আহিছে, সকলো কাষ্টমাৰক আমি একোখনকৈ ৰাষ্ট্ৰীয় পতাকা উপহাৰ দিব পাৰোঁ। চৰকাৰে কাকো ৰাষ্ট্ৰীয় পতাকা বিনামূলীয়াকৈ নিদিয়ে, কাৰণ আমি এটা পিপলছ মুভমেণ্ট হোৱালৈকে বিচাৰিছোঁ। চৰকাৰে এটাই কাম কৰিছে যে মাত্ৰ 18 টকাতে ৰাষ্ট্ৰীয় পতাকা এখন আমি উপলব্ধ কৰোৱাই দিছোঁ যাতে মানুহে কিনিব পাৰে। 2 তাৰিখৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো নিজৰ প্ৰফাইল পিকচাৰ টুইটাৰ বা ফেচবুকত ফটোখনৰ পৰিৱৰ্তে তিৰংগালৈকে ৰূপান্তৰ কৰিব। আজি তেওঁ মন কী বাতত উল্লেখ কৰিছে আমিও তেনেকৈ আমাৰ প্ৰফাইল পিকচাৰবিলাক নোহোৱা কৰি তাত আমি ৰাষ্ট্ৰীয় পতাকাখন আমি উৰুৱাই ৰাখিব যত্ন কৰিম ভাৰ্চুৱেলি। আৰু মই ভাবোঁ যে আমাৰ সকলো ৰাইজে নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত এই ধৰণৰ ব্যৱস্থা ল'ব পাৰে। ইয়াৰ উপৰিও আমাৰ ভাৰত চৰকাৰে আৰু এটা কাম কৰিছে, হৰ ঘৰ তিৰংগা বুলি যিটো এটা ৱেবছাইট আছে harghartiranga.com। তাতে আমি পিন এ ফ্লেগ অন দ্য ৱেবছাইট আৰু সেলফি একোখন সকলো মানুহে আপলোড কৰাৰ তাত এটা সুবিধা ৰাখিছে। harghartiranga.com আমি যেতিয়া ৰাষ্ট্ৰীয় পতাকাখন কিনি আনিম বা যিদিনাখন উত্তোলন কৰিম বা যিদিনাখন উৰুৱাই ৰাখিম এটা সেলফি লৈ সেই সেলফিটো আমি সেই ৱেবছাইটটোত আপলোড কৰিব পাৰোঁ, তেনেকুৱা এটা ব্যৱস্থাও ভাৰত চৰকাৰে ৰাখিছে। অহা কেইটামান দিনত আমি হৰ ঘৰ তিৰংগা ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে ব্যাপক আমি এটা প্ৰচাৰৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ এটা ডাঙৰ এটা উপাদান হ'ল যে এই হৰ ঘৰ তিৰংগাক লৈ অসম চৰকাৰে এটা থিম ছং নিৰ্মাণ কৰিছে। অহাকালিৰ পৰা FM, ৰেডিঅ', টেলিভিশ্যন সকলোতে আৰু আমাৰ যিবিলাক জনসংযোগ বিভাগৰ যিবিলাক পাব্লিক লাউড স্পীকাৰ ছিষ্টেম আছে সকলোতে এই থিম ছংটো বাজিব। আজি আপোনালোকে জানে যে এই থিম ছংটোত আমি আহ্বান জনাইছিলোঁ অসমৰ কেইবাগৰাকীও শিল্পীক যে আপোনালোকে কণ্ঠদান কৰি দিব পাৰিব নেকি। আমাৰ শান্তা উজুৰ বাইদেউ, প্ৰিয়ংকা ভৰালী, নাহিদ আফৰিন, তৰালী শৰ্মা, অনিন্দিতা পাল, দিলীপ দাস, ৰূপম ভূঞা, দীক্ষু শৰ্মা আৰু ৰাকেশ ৰিয়ান এখেতসকলে এই থিম ছংটোত কণ্ঠদান কৰিছিলে।
এই থিম সংটো প্ৰডিউচ কৰিছে কাদম্বৰী ক্ৰিয়েশ্যন, ডাইৰেক্ট কৰিছে সমুজ্জ্বল কাশ্যপে। আৰু এই থিম সংটোৰ ভিডিঅ'ত আমি জুবিন গাৰ্গক দেখা পাম, প্ৰাঞ্জল শইকীয়াক দেখা পাম, অনুৰাধা শৰ্মা পূজাৰীক দেখা পাম, যাদৱ পায়েঙক দেখা পাম আৰু